নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মই জীৱন প্ৰক্ৰিয়া পাঠটোৰ ভিডিঅ'টো বিশেষ কাৰণত দিব পৰা নাই। 25 তাৰিখে এই মাহৰ 25 তাৰিখে মই দি দিম ভিডিঅ'টো, আৰু ভিডিঅ'টো পাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া মই অলপমান এনে কৈ দিওঁ, জীৱন প্ৰক্ৰিয়াত ৰেকৰ্ডিং আকাৰে কৈ দিওঁ। জীৱন প্ৰক্ৰিয়া মানে হৈছে জীৱিত পদাৰ্থ বা নিৰ্জীৱ পদাৰ্থৰ বিষয়ে আমি জানিব লাগিব। এতিয়া আমি জীৱ এটা দেখা পাওঁ নেকি? মানুহে যে কয় মানুহটো মৰিল, জীৱটো উৰি গ'ল, দেখা পাইছোঁ নেকি কোনোবাই? আমি কেনেকৈ গম পাম যে জীৱবোৰে চলা ফুৰা কৰে? এতিয়া চোৱা, গছডাল জীৱ হয়নে নহয়? গছে দেখোন লৰচৰ নকৰে, ই কেনেকৈ জীৱ হ'ল? জীয়াই থাকে, কাৰণে শিলগুটিটোতো জীয়াই থাকে। সাধাৰণতে কি জানানে, জীৱ হ'ব লাগিলে তাৰ দেহাটো কি হ'ব লাগিব? কোষেৰে গঠন হ'ব লাগিব। কিন্তু নিৰ্জীৱ পদাৰ্থবিলাক কোষেৰে গঠিত হয়নে নহয়? নিৰ্জীৱ পদাৰ্থবিলাক কিন্তু কোষেৰে গঠিত হয়নে নহয় কোৱা? আমি যে পাইছোঁ কৰ্ক পাইছা প্ৰত্যেকে? যে কৰ্কৰ নাম শুনিছা? যে ৰবাৰ্ট হুকে যেতিয়া কোষ আৱিষ্কাৰ কৰিছিল, তেতিয়া কিমান চনত আৱিষ্কাৰ কৰিছিল? 1665 খ্ৰীষ্টাব্দত আৱিষ্কাৰ কৰিছিল। আৰু তেওঁ কি পাইছিল? কিছুমান মৃত কোষ পাইছিল। এতিয়া জীৱ হ'ব লাগিলে মানে কোষেৰে গঠন হ'ব লাগিব, বা জীৱৰ চলন থাকিব লাগিব, আৰু চলন ফুৰণ থাকিব লাগিব, আৰু লগতে কি বংশবৃদ্ধি বা প্ৰজনন হ'ব লাগিব। আৰু এইকেইটা গুণ নিৰ্জীৱ পদাৰ্থৰ আছে নেকি? শিলগুটি এটা দেখোঁ দলি মাৰি দিছোঁ শিলগুটি যেতিয়া দলি মাৰি দিওঁ তেতিয়া কি হয়? সি দেখোঁ লৰচৰ কৰে, সি কিন্তু নিজে লৰচৰ কৰা নাই বেলেগে দিছে, আৰু দিয়াৰ কাৰণে শিলগুটিটোৱে কি কৰিব পাৰে? লৰচৰ কৰিব পাৰে। বেলেগে যেতিয়া দলি মাৰি দিয়ে শিলগুটি তেতিয়াহে লৰচৰ কৰে, নিজে লৰচৰ নকৰে। এতিয়া জীৱবোৰে উশাহ নিশাহ লয়, আমি দেখা পাইছোঁ, যেনে মানুহ। কিন্তু পিপৰা এটাই উশাহ নিশাহ লোৱা দেখা পাইছোঁ নেকি? মকৰা এটাই উশাহ নিশাহ লোৱা দেখা পাইছোঁ নেকি? আমি কেনেকৈ ক'ম যে সিহঁতৰ শ্বসন হৈ আছে বুলি? এতিয়া চলাচল দেখা পাইছোঁ, কিন্তু শ্বসন দেখা পোৱা নাই। জীৱ এটা জীয়াই থাকিবলৈ কিছুমান প্ৰক্ৰিয়া সংঘটিত হয়, আৰু সেই প্ৰক্ৰিয়াৰ বিষয়ে এই জীৱন প্ৰক্ৰিয়া চেপ্টাৰটোত আমি পাম। ঠিক আছে, 25 তাৰিখে মই ভিডিঅ' সহকাৰে দিম। ধন্যবাদ।